বিক্ৰম বয়স 26 বছৰ। মই এজন সৎ সত্যবাদী ল'ৰা। কেতিয়াও কোনো মানুহৰ লগতে ঠগ বাজি কৰা নাছিলো। আৰু মই যোৱা 2 বছৰৰ পৰা এজন ধনী মানুহৰ জীয়ৰীৰ গাড়ীৰ ড্ৰাইভাৰৰ কাম কৰি আছো। মোৰ মালিকনী ৰিয়া 24 বছৰীয়া এজনী ধুনীয়া গাভৰু ছোৱালী। তাই পাৰ্টি আৰু ঘূৰা ফুৰাৰ বহুত চখীন আছিল। ৰিয়াই মোক মানুহ নহয়, মাত্ৰ এটা গাড়ী চলোৱা মেচিন বুলি ভাবিছিল। তাই মোৰ মুখৰ ফালে চোৱাও নাছিল, মাত্ৰ আদেশ দিছিল। এদিন নিশাৰ কথা, ৰাতি 1 বাজি গৈছিল। চহৰৰ সকলোতকৈ দামী ট্ৰাম এটাৰ বাহিৰত মোৰ গাড়ী ৰৈ আছিল। ৰিয়া বাহিৰলৈ আহিলে। তাই নিজৰ ভৰিত কোনোমতে থিয় হৈ পাৰিছিল। তাই কলা ৰঙৰ টাইট ড্ৰেছ এযোৰ পিন্ধিছিল, যিটো একেবাৰে ছুটি আছিল আৰু তাইৰ শৰীৰৰ বেছিভাগ অংশ ওলাই আছিল। তাই একেবাৰে নিচাহত আছিল। তাইৰ চুলি আউৰি বাউৰি হৈ আছিল আৰু তাইৰ মুখমণ্ডল গোলাপৰ দৰে লাল হৈ আছিল। তাইৰ বন্ধুৱে তাইক ঠেলা মাৰি মোৰ গাড়ীৰ পিছৰ চিটত পেলাই থৈ গ'ল। ৰিয়াই ভিতৰলৈ আহিয়ে জোৰেৰে চিঞৰি ক'লে, স্পীডত চলা বিক্ৰম, বহুত স্পীডত, মোৰ বমি আহিছে। গাড়ীখন আন্ধাৰ আৰু নিৰ্জন ৰাস্তাটোত চলি আছিল। ৰিয়াৰ নিচাহ বাঢ়ি গৈ আছিল। তাই এক অদ্ভুত ধৰণৰ কণ্ঠৰে ক'লে, গাড়ী ৰখা, ৰখা। মই জোৰেৰে ব্ৰেক দবালো। ৰিয়াই সন্মুখৰ চিটত খুন্দা খাই গ'ল। মই পিছলৈ ঘূৰি চালো। ৰিয়াই বেয়াকৈ কঁপি আছিল। তাই নিজকে নিয়ন্ত্ৰণ কৰিবলৈ পৰা নাছিল। মোৰ এনেকুৱা লাগিছিল যে তাই গাড়ীৰ ভিতৰতে বমি কৰি দিব। এয়া ভাবিয়ে মোৰ মূৰটো বেয়া হৈ গ'ল। মই তৎক্ষণাত দৰজা খুলিলো আৰু পিছৰ চিটলৈ গলো। ৰিয়াই কান্দি আছিল। বিক্ৰম, মোক বচা, মই মৰি যাম। মই একো নভবা নিচিন্তাকৈ ৰিয়াক ধৰিলো আৰু গাড়ীৰ পৰা বাহিৰলৈ আনিলো। ৰিয়াৰ গোটেই ওজন মোৰ কান্ধত আছিল। তাইৰ গৰম আৰু নিচাহত ডুবি থকা শৰীৰ মোৰ শৰীৰত লাগি আছিল। মই প্ৰথমবাৰ ৰিয়াক ইমান ওচৰৰ পৰা চুইছিলো। মই তাইক ৰাস্তাৰ বাকী বহুৱালো। ৰিয়াই একো ক'ব পৰা নাছিল। যাওঁতে তাই কিবা ফৰফৰাইছিল। মই ৰিয়াক পানী দিলো। ৰিয়াই অচেতন অৱস্থাতে পানী খালে। ৰিয়াই মোৰ হাতখনত টানকৈ ধৰি আছিল যাতে তাই পৰি নাযায়। অন্ধকাৰ ৰাস্তাটো দূৰ দূৰলৈকে কোনো নাছিল। ৰিয়াৰ পাৰফিউমৰ সুগন্ধি আৰু মদৰ তীব্ৰ গোন্ধই মোক উদ্বেলিত কৰিবলৈ ধৰিছিল। ৰিয়াৰ শৰীৰটো মোৰ বহুত ওচৰত আছিল। নিচাওতে তাই সাধাৰণ মিচিকিয়ালে আৰু লাহেকৈ ক'লে, তই বহুত হেণ্ডচাম। বিক্ৰম, তই কিয় ড্ৰাইভাৰ লৈ আছ? তাইৰ এই প্ৰশ্ন আৰু তাইৰ স্নেহে মোৰ ভিতৰৰ সহনশীলতা ভংগ কৰিবলৈ ধৰিছিল। মই লগে লগে ৰিয়াক আকৌ গাড়ীত বহালো। মই জানিছিলো যে মই যদি আৰু এটা মুহূৰ্ত তাক ৰখো, তেনেহলে মোৰ দ্বাৰা সীমা অতিক্ৰম হৈ যাব। তাৰ পিছত আমি গৈ ৰিয়াৰ আটাউঠনীয়া অট্টালিকাত উপস্থিত হলো। ৰাতি 2 বাজি গৈছিল। ৰিয়াৰ মাক দেউতাক চহৰৰ বাহিৰত আছিল। ঘৰ সম্পূৰ্ণৰূপে খালী আছিল। মই গাড়ীৰ পৰা ওলাই ৰিয়াৰ দৰজাখন খুলিলো। ৰিয়াই এতিয়া সম্পূৰ্ণৰূপে অচেতন অৱস্থাত আছিল। তাইক অকলে এৰাটো বিপদজনক আছিল। মই তৎক্ষণাত ৰিয়াক কোচত তুলি ললো। ৰিয়াৰ ওজন পাতল আছিল, কিন্তু তাইৰ অচেতন শৰীৰ মোৰ গাত লাগি ধৰিছিল। তাইৰ অৰ্ধনগ্ন শৰীৰে মোৰ হাতত স্পৰ্শ কৰি আছিল। মোৰ ভিতৰত বিজুলীয়ে গতি কৰি আছিল। মই মোৰ চকু বন্ধ কৰি ললো, কিন্তু মোৰ কামনাৰ উষ্ণতা বন্ধ কৰিবলৈ পৰা নাছিলো। মই ৰিয়াক লাহে লাহে চিৰি বগাই তাইৰ বেডৰুমলৈকে লৈ গলো। বেডৰুম বিলাসীতাৰে ভৰি আছিল। মই ৰিয়াক তাইৰ নৰম পালেঙখনত শুৱাই দিলো। তাই একো ক'ব নোৱাৰাকৈ পৰি আছিল। মই পালেঙৰ ওচৰত থিয় হৈ আছিলো। উশাহ ঘন আছিল। মই তৎক্ষণাত তাৰ পৰা ওলাই যাবলৈ লাগিছিল। এয়া মোৰ ডিউটি আছিল আৰু মোৰ ডিউটি সম্পূৰ্ণ হৈ গৈছিল। কিন্তু ৰিয়া, তাই মোৰ সন্মুখত আছিল। দুৰ্বল, অচেতন আৰু বহুত আকৰ্ষণীয়। আন্ধাৰত মোৰ অন্তৰে সত্যৰ কথা মানি ল'লে। মই প্ৰথমবাৰ অনুভৱ কৰিছিলো, কাৰণ মই ড্ৰাইভাৰ নহয়, মই বিক্ৰম, আৰু মোৰ ওচৰত আজি মালিকনীক নিয়ন্ত্ৰণ কৰাৰ সম্পূৰ্ণ শক্তি আছে। মই লাহেকৈ মোৰ জোতা খুলিলো। মই লাহেকৈ দৰজাখন বন্ধ কৰি পালেঙৰ ওচৰত থিয় হৈছিলো। ৰিয়া গভীৰ টোপনিত আছিল। তাইৰ কাপোৰ আউৰি বাউৰি হৈ আছিল। মই মোৰ মনটোক ক'লো যে তাইৰ জিৰণি লাগে, কিন্তু মোৰ মনটোৱে বেয়া কামৰ বাবেহে মোক বুজাইছিল। মই লাহেকৈ ৰিয়াৰ ওচৰলৈ হাওলিলো। মোৰ উশাহ গৰম আছিল। প্ৰথমবাৰ মই কোনো ধনী ছোৱালীক ইমান ওচৰৰ পৰা স্পৰ্শ কৰিছিলো। মই লাহে লাহে তাইৰ শৰীৰ আৰু কাপোৰ বেলেগ কৰিবলৈ ধৰিছিলো। মোৰ হাত কঁপি আছিল, কিন্তু ইচ্ছা মোৰ মূৰৰ ওপৰত আছিল। প্ৰতিটো বুটাম খোলোতে মোৰ বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। ৰিয়াই এটা সাধাৰণ মাত উলিয়ালে, কিন্তু চকু মেলা নাছিল। যেতিয়া ৰিয়াৰ ফেচ খোলা হ'ল, তেতিয়া তাই অন্তৰ্বাসত আছিল। মই লাজতে তলমূৰ কৰিলো, কিন্তু ইচ্ছাই মোক তলমূৰ কৰিবলৈ দিয়া নাছিল। মই মাত্ৰ মোৰ চকুক স্বাধীনতা দিছিলো। মই মোৰ কামনা পুৰাবলৈ তাইৰ গালত মোৰ ওঠেৰে স্পৰ্শ কৰিলো।
এই গোটেই প্ৰক্ৰিয়াটো ৰিয়াই গভীৰ টোপনিত পৰি থাকিল। মই ৰিয়াৰ ওচৰতে পালেঙৰ কাষত বহি ললো। মোৰ হাত এতিয়া গৰম আছিল। মই মোৰ চাৰ্টটো খুলি পেলালো। এতিয়া মই মাত্ৰ টি চাৰ্ট আৰু পাইজামাত আছিলো। ড্ৰাইভাৰ নহয়, কোনো ডেকা যুৱক। ৰিয়াই অচেতন অৱস্থাতে বাগৰ সলালে আৰু তাইৰ মূৰটো মোৰ কান্ধত আহি লাগিল। মোৰ ভিতৰত বিজুলী ঢৌ দৌৰিলে। ৰিয়াই অচেতন অৱস্থাতে প্ৰভ্ৰাই মোৰ হাতত ধৰিলে আৰু হাতখন টানি নি নিজৰ বুকুৰ মাজত ললে। ৰিয়াই টোপনিতে ফুচফুচাই আছিল, খুৰা, তুমি বহুত ভাল, মোক অকলে নেৰিবা। তাই মোক ভুল ভাবিছিল আৰু সেয়া মোৰ বাবে এটা সুযোগ আছিল। মই প্ৰথমবাৰ অনুভৱ কৰিলো যে মোক ড্ৰাইভাৰ নহয়, তাই আন কোনোবা বুলিয়ে ভাবিছে। মই লাহেকৈ মোৰ আনখন হাত ৰিয়াৰ মূৰত ৰাখিলো আৰু তাইৰ চুলিত আঙুলি পেলাবলৈ ধৰিলো। ৰিয়াই শান্তি পাই আছিল আৰু তাই শান্তিৰে শুবলৈ ধৰিছিল। মই লাহেকৈ পালেঙত বাগৰি ৰিয়াৰ নিজৰ গ্ৰহৰ মাজত সোমাই ললো। ৰিয়াই অচেতন অৱস্থাতে মোৰ গাত একেবাৰে লাগি ধৰিলে। তাইৰ গৰম শৰীৰ মোৰ বুকুত আছিল। মই মোৰ চকু বন্ধ কৰি ললো। এয়া ভুল আছিল, অবৈধ আছিল, কিন্তু ইচ্ছা নিয়ন্ত্ৰণহীন আছিল। মই তাইৰ দুৰ্বলতাৰ সুযোগ লৈছিলো। মই গোটেই নিশা তাইৰ অচেতনতাৰ লাভ উঠালো। মই তাইক অনুভৱ কৰালো যে আজি মই তাইৰ জীৱনৰ মালিক, তাইৰ ড্ৰাইভাৰ নহয়। মই নিজকে তাইৰ ইচ্ছাৰ অধিকাৰ দি দিছিলো। তাইক বিৰোধ কৰিবলৈ পৰা নাছিল, তাই কবলৈও পৰা নাছিল। তাই একেবাৰে অষ্টম হৈ পৰি আছিল। মোৰ ভিতৰৰ চৈতানে জয়লাভ কৰিছিল। ৰাতিপুৱা হোৱালৈকে মই একেবাৰে ভাগৰি পৰিছিলো, কিন্তু মোৰ ভিতৰৰ জয় এটা অনুভৱ আছিল। ৰাতিপুৱা 5 বজাত সূৰ্য উদয় হোৱাৰ আগতে মই তৎক্ষণাত উঠিলো। মোৰ শৰীৰ ঘাম আৰু অপৰাধবোধেৰে ভৰি আছিল। মই লগে লগে কাপোৰ পিন্ধিলো। মই আকৌ ড্ৰাইভাৰ হৈ গলো। ৰিয়া এতিয়াও গভীৰ টোপনিত আছিল। মই এবাৰ চাৰিওফালে চালো। তাইৰ মুখমণ্ডলত কোনো ভাৱ নাছিল, মাত্ৰ শান্তি আছিল। মই দৰজাখন লাহেকৈ খুলিলো আৰু মনে মনে গাড়ীখনলৈকে গলো। মই গাড়ীত বহিলো আৰু তীব্ৰ বেগেৰে তাৰ পৰা ওলাই গলো। মোৰ এনেকুৱা লাগিলে যে মই ধৰা পৰি যাম। মোৰ ভিতৰত ভয়ৰ জুই জ্বলি আছিল। 10 বজালৈকে মই মোৰ ৰুমত শুই আছিলো। মোৰ ফোন বাজিলে। ৰিয়াৰ ফোন আছিল। ৰিয়াৰ কণ্ঠ দুৰ্বল কিন্তু কঠোৰ আছিল। বিক্ৰম, ক'ত আছ? তোৰ সাহস কেনেকৈ হ'ল ৰাতি ইয়াৰ পৰা গুচি যোৱাৰ? ইয়াতে কোনে থৈ গ'ল মোক? মই থপথপে উঠিলো। তাই একো মনতে নাছিলে। নিচাই তাইৰ স্মৃতি একেবাৰে নাইকিয়া কৰি দিছিল। মই কলো, মেডাম, মই আপোনাৰ ঘৰত থৈ আহিছিলো। আপুনি একেবাৰে ঠিকে আছিল। হয়তো আপোনাৰ কোনো বন্ধুৱে ৰিয়াই খঙালি ক'লে, মনে মনে থাক, তই আজি এতিয়ালৈকে ডিউটিলৈ নাই অহা কিয়? তোৰ সাহস কেনেকৈ হ'ল মোক অকলে এৰাৰ? যদি তোক তোৰ চাকৰিৰ পৰা উলিয়াই দিবলৈ নালাগে, তেনেহ'লে তৎক্ষণাত ইয়ালৈ আহ। এনেকৈ কৈ তাই ফোন কাটি দিলে। মই অলপ সকাহ পালো। মই বাচি গলো, কিন্তু মোৰ ভিতৰত এক গভীৰ ৰহস্য লুকাই গ'ল। মালিকনী গমেই নাপালে যে ৰাতি নাইট ড্ৰাইভাৰে তাইৰ মালিক হৈ গৈছিল। মই আকৌ ডিউটিলৈ উভতি আহিলো, কিন্তু এতিয়া মই মাত্ৰ ড্ৰাইভাৰ নাছিলো। মোৰ ভিতৰত এটা বিজয় আছিল আৰু ইয়াৰ প্ৰতি এক অদ্ভুত ধৰণৰ অধিকাৰৰ ভাৱ আছিল। ৰিয়া একেবাৰে সাধাৰণ নাছিল, মাত্ৰ তাই অলপ মন মাৰি আছিল। হয়তো তাই অলপ বিষ অনুভৱ কৰিছিল, কিন্তু নিচাৰ কাৰণে তাই একো মনত নাছিল। এদিন দুপৰীয়া ৰিয়াই পিছফালৰ চিটত বহি আছিল। তাই খঙতে ক'লে, বিক্ৰম, তোক আজিকালি বৰ অদ্ভুত লাগে। তই গাড়ী চলাই থাকোতে মোৰ ফালে বাৰে বাৰে কিয় চাই থাক? তোৰ চকুত কি হৈছে? মেডাম, মই মাত্ৰ বাছত ৰাস্তা চাই আছিলো। কিন্তু আপুনি সলনি হৈ গৈছে। আপুনি আগতকৈ বেছি শান্ত হোৱা যেন লাগিছে। ৰিয়াৰ বেছি খং উঠিলে, কিন্তু মনে মনে থাকিলে। তাই অনুভৱ কৰিবলৈ পাৰিছিল যে কিবা সলনি হৈ গৈছে, কিন্তু তাই ধৰিবলৈ পৰা নাছিল। মই জানি বুজি ৰিয়াক এনেকুৱা এটা ক্লু দিবলৈ বিচাৰিছিলো যাতে ৰিয়াৰ মনত পৰে। এদিন সন্ধিয়া ৰিয়াক অকলে এৰি মই চাহ বনাবলৈ গলো। মই জানি বুজি সেই গোলাপী ৱাইনৰ বটলটো টেবুলত ৰাখি দিলো, যি সেইদিনা তাই তাইৰ কোঠাত খুলিছিল। ৰিয়াই যেতিয়া সেই বটলটো দেখিলে তেতিয়া আচৰিত হৈ পৰিল। তাইৰ চকুত সন্দেহ আছিল আৰু এক যন্ত্ৰণা আছিল। ৰিয়াই ক'লে, এই বটলটো ইয়ালৈ কেনেকৈ আহিল? এয়াতো সেইটোৱে বটল যি সেই নিশা। ৰিয়া উৎকণ্ঠাৰে হৈ পৰিল। তাই চিঞৰি মোক মাতিলে, বিক্ৰম, তই মনে মনে কিয় আছ? তই সেই নিশা মোক ঘৰত থৈ গৈছিলি। তই সম্পূৰ্ণ কথা মোক কিয় কোৱা নাই? মই ৰিয়াৰ সন্মুখলৈ আহি তাইৰ চকুলৈ চাই ক'লো, মেডাম, মই আপোনাক সেই নিশা আপোনাৰ বেডৰুমত থৈ গৈছিলো, কিন্তু আপুনি সম্পূৰ্ণ অজ্ঞান আছিল। মই আপোনাক অকলে কেনেকৈ এৰো? মই আপোনাক সহায় কৰিলো। ৰিয়াই চিঞৰি উঠিল, কেনেকুৱা সহায়? মই মোৰ শৰীৰত আচলৰ দাগ দেখিছো। তই তাক কি কৰিছিলি? সঁচা ক। মই ক'লো, মেডাম, মই তাত আছিলো। আপুনি মোৰ হাতত ধৰি ফুৰফুৰাই আছিল। আপুনি মোক আপোনাৰ খুৰা বুলি ভাবিছিল। আৰু মই সেই নিশা আপোনাৰ সুযোগ লৈছিলো। ৰিয়াই পিছুৱাই গ'ল।
তাইৰ মুখমণ্ডল ৰঙা পৰি গ'ল। তাইৰ চকু পানী ৰখাব পৰা নাছিল। ৰিয়াই কঁপি কঁপি ক'লে, তই মোৰ লগত কি কৰিলি? মই তোক জেললৈ পঠিয়াম। তই মাত্ৰ এজন ড্ৰাইভাৰ। মই ক'লো, পঠিয়াই দিয়ক, কিন্তু মনত ৰাখিব মেডাম, আপুনি এই দুনিয়াত কি বুলি ক'ব? আপুনি পাৰ্টিকৈ নিশাত মাতাল হৈ আছিল আৰু আপোনাৰ ড্ৰাইভাৰে আপোনাৰ বেডৰুমত আছিল। আপোনাৰ নামেই বদনাম হ'ব। মই লাহেকৈ আগুৱাই গৈ তাইৰ গালত হাত ৰাখিলো। ৰিয়াই বিৰোধিতা নকৰিলে। মই ক'লো, মেডাম, মই আপোনাৰ অচেতনতাৰ সুযোগ ল'বলৈ নালাগিছিল, কিন্তু আপোনাৰ দৃষ্টিত মই কেতিয়াও মানুহ নাছিলো। এই নিশা মই মাত্ৰ মোৰ অধিকাৰ লৈছিলো। মই আপোনাক একো ব্লেকমেইল নকৰো, কিন্তু আপুনি নিশ্চয় এই কথাটো এতিয়া জানিব যে আপোনাৰ ড্ৰাইভাৰ কোন হয়। ৰিয়াই দুৰ্বল অনুভৱ কৰিলে। তাই জানিছিল যে মই ঠিক কথাই কৈ আছো। তাই মনে মনে থাকিলে। মই সেইদিনা তাইৰ আগত সেই নিশাৰ ঘটনা চিৰদিন গোপনে থাকিব বুলি প্ৰতিশ্ৰুতি দিলো, কিন্তু সম্পৰ্ক সম্পূৰ্ণৰূপে সলনি হৈ গৈছিল। মই এতিয়া মাত্ৰ কোনো ড্ৰাইভাৰ নাছিলো। মই তাইৰ ওপৰত অধিকাৰ দেখাইছিলো। ৰিয়াই এতিয়া অকলে পাৰ্টি হোৱা নাছিল। তাইৰ মূৰত ভয় আৰু আকৰ্ষণ দুয়োটাই আছিল। এসপ্তাহ পিছত ৰিয়াই মোক বেডৰুমলৈ নহয়, বৰঞ্চ গাৰ্ডেনলৈ মাতিলে। ৰিয়াই মোক ক'লে, বিক্ৰম, তই এতিয়া মোৰ গাড়ী চলাবলৈ নালাগে। মই তোক বহুত টকা দি চাকৰিৰ পৰা উলিয়াই দিবলৈ ওলাইছো। এয়া আমাৰ দুয়োৰে কাৰণে ঠিক হ'ব। আৰু এই নিশাৰ গোপনীয়তা মোৰ লগতে নাইকিয়া হৈ যাব লাগিব। মই সকলো কথা বুজি পাই গলো। মই টকা ললো আৰু এটা শব্দ নোকোৱাকৈয়ে ৰিয়াৰ ফালে চালো। মোৰ চকুত জয় আৰু অধিকাৰ আছিল। এই নিশাৰ পিছত ৰিয়াই পাৰ্টি কৰা এৰি দিছিল। তাইৰ অনুভৱ হৈ গৈছিল যে যদি কোনো মানুহক মেচিন বুলি ভবা হয়, তেনেহ'লে সেই মানুহজনে এদিন নিজৰ অধিকাৰ লৈ ল'ব। মই মোৰ প্ৰতিশোধ লৈছিলো মানিকনিৰ দুৰ্বলতাত মোৰ নাম লিখি। বন্ধুসকল, কাহিনীটো ভাল লাগিলে লাইক কৰি সৰহকৈ শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।